এইয়া আজি আমি আহিছোঁ ইয়াতে খামৰাঙা বিলত। আপোনালোকে আহি পাইছেনে বাৰু? কোনে কোনে আহি পাইছে কমেণ্ট কৰিবচোন। এই অলপ অলপ আপোনালোকক দেখাম। ইয়াত দলংখনেৰে আমি আহি মাছখিনি পালোঁ আৰু বহুত দীঘল দলংখন। মোৰ প্ৰথম ভৰিখন দিওঁতে মানে ভয় লাগিছিলে। আগতে এনেকৈ বাঁহৰ দলঙত মানে উঠা অভ্যাস নাই, সেইকাৰণে ভয় লাগিছিলে। সেয়া বাবুৱেও অলপ ভয় কৰিছে। ভয় লাগি আছেনে তোমাৰ? হা? বহুত ভয় লাগিছে নেকি? আৰু বেছিকে যদি পানীটো হয় তাৰমানে এই দলংটো আৰু ডাঙৰকৈ দিব লগা হৈ যাব। ডাঙৰকৈ দিব লগা হ'ব। এইখনে বিল আৰু বিৰাট ডাঙৰ খামৰাঙা বিল কয় বিলখনৰ নাম। এইখন আপোনালোকে ইয়াতে মাছো মাৰিব পাৰে, মানে বিহু চিহু হ'লে তাৰমানে ইয়াতে বিলত মাছ মাৰিব আহে। গোটেই ৰাইজ লগ হৈ কিনে ইয়াতে বিলত মাছ মাৰে, মানে বহুত মাছ আছে ইয়াতে। সদায় মাৰিব নোৱাৰে আকৌ। আপোনালোক আহিবচোন এই বিলখন চাবলৈ। বাৰু ইমান ধুনীয়া। ঠাকুৰকুছিত আছে এইখন, চন্দ্ৰপুৰ ঠাকুৰকুছি খামৰাঙা বিল। আপোনালোক আহিব। মই এইবাৰ প্ৰথম আহিছোঁ এইখনত। আগতে শুনি আছিলোঁ, আহি পোৱা নাছিলোঁ আৰু মানে এইবাৰ প্ৰথম আহিছোঁ। এয়া ছোৱালীজনীও আহিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু আপোনালোকে আহিব। আমি লোকেশ্যনটো বাৰু লিখি দিম আমি ডিছক্ৰিপশ্যনত। আপোনালোকক দেখাই আছোঁ ৰ'ব অলপ ভিডিঅ' কৰি। মানে আপোনালোকে চাব, ভিডিঅ'টি চাই কেনেকুৱা পায় কমেণ্ট কৰিব আৰু স্কিপ নকৰাকৈ চাব। ভিডিঅ'টি শেষলৈ চাব, তেতিয়াহে গম পাব পিছলৈ কি দেখুৱালোঁ। মজাটো তেতিয়াহে পায় পিছৰ ফালে, হয়নে নহয়? আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, এয়া কাষতে নাও আছে। ইমান ধুনীয়া লাগিছে নাওটো। এয়া মোৰ ভাইটিয়ে চাই আছে। আৰু ইয়াতে বহুত পানী আছে, আপোনালোকে চাই লওক। এয়া তাৰপিছত এয়া কাষত এটা কুঁৱা আছে। তাৰপিছত অলপ আগত কি আছে আপোনালোকে গম পাই থাকিব, আমি দেখাই থাকিম। এইটো চাংঘৰ হয়। এইটো লেট্ৰিন বাথৰুম আছে ইয়াতে পানী টেপ আছে। হাই গাইজ, এয়া মোৰ ভাইটিয়ে আকৌ জ্বলি আছে দেই। সি আকৌ ঘূৰিয়ে জ্বলি আছে। তাৰপিছত মই জ্বলিলোঁ। এয়া বহুত ভাল লাগিছে তাতে নহয়। এয়া মোৰ মায়েও জ্বলি আছে। পৰিব ওলাইছিলে দেই। এয়া ধুনীয়াকৈ জ্বলি আছে। আপোনালোকে চাই লওক দেই আকৌ। পিছফালে নাযাবা, আগুৱাই আহা। গাইজ এয়া মই জ্বলিলোঁ। ইমান ভাল লাগিছে তাতে। মইতো তাতে জুলনাখনতে খালি জ্বলি আছিলোঁ। এয়া তাৰপিছত আমি নহয় ইমান ধুনীয়া এটা জেগাত আহিলোঁ। এই চাওকচোন, এইটো কি গছ আপোনালোকে ধৰিব পাৰিছেনে নাই? এয়া হৈছে লবৰৰ গছ। আমাৰ মায়ে কৈ আছিলে, তাৰপিছত মই কৈ দিলোঁ এইখন হ'ল ধাবা। আমি সোনকালে আহিলোঁ যে সেইকাৰণে বন্ধ থাকিলে আকৌ। আৰু আগলৈ যাওঁচোন বাৰু, কি আছে আমি চাই আহোঁগৈ। ইমান ধুনীয়া নহয় ধাবাখন। আৰু আগত কিবা কিবি আছে নেকি, চাওঁ ব'লকচোন। এইয়া আগত আৰু এখন ধাবা দেখিলোঁ। ইয়াতেও ধুনীয়া দেই, ইয়াতেও ৰবৰৰ গছ আছে। তাৰপিছত আৰু অলপমান আগলৈ গৈ ইমান ধুনীয়া এখন ঠাই পালোঁ নহয়। ইয়াতে বহুত ভাল লাগিছে। ইফালেদি চাইকেল যায়, কিন্তু আমি খোজকাঢ়িও যাই আছোঁ, খোজকাঢ়িব পাৰে। আৰু ইয়াতে ইমান ধুনীয়া পাহাৰ এটা আছে নহয়, বহুত ডাঙৰ শিল আছে তাতে। আপোনালোকে খামৰেঙা বিলত আহিলে কিন্তু এইখিনি জেগাতো আহিব নাপাহৰিব। এইখিনি খামৰেঙা বিলৰ কাষতে হয়। এইয়া সেইখন খামৰেঙা বিল। আৰু ইফালে এই ইমান ডাঙৰ শিল, বহুত ভাল লাগিছে দেই ইয়াতে। আপোনালোকে আহিব। এইয়া তাৰপিছত আমি ওপৰত যাম দেই, আপোনালোকে চাব। এইয়া কিমান ডাঙৰ শিল। আৰু এখন ধাবা হয়। তাতে ইমানকেইখন ধাবা আছে নহয় একেলগত, আপোনালোকে যাই কিনে খাব পাৰিব। এইয়া মোৰ ভাইটিয়ে প'ষ্ট দি আছিলে, ফটো তুলিম বুলি কৈছিলে। আমি এটা ৰিচৰ্টত সোমালোঁ। এই ৰিচৰ্টত ইমান ভাল লাগিছে নহয়। আমি অকল কিন্তু চাবলৈহে গৈছিলোঁ জেগাডোখৰ। তাতেও ভাল লাগিছে, ইমান ধুনীয়া বস্তু আছে তাতে। খেলিব পাৰিছে ভাইটিয়ে। মোৰ বাৰু ভাগৰ ধৰিলে, সেইকাৰণে মই জুলনাখনত বহি কিনে অকণমান ৰেষ্ট ল'লোঁ। মোৰ ভাইটিয়ে খেলাত লাগি গ'ল আৰু পিছলিছে। পৰি গ'ল। এইয়া সিও বোলে জুলনা জুলে তাতে, তাৰো বহুত ভাল লাগিছে। এইয়া এইটো হাতো উঠিলে। এইয়া মোৰ মায়েও জ্বলিলে। ইমান ভাল লাগিছে নহয় তাতে। এইয়া এটা হৰিণা দেখা পালোঁ, ইমান ধুনীয়া ফুল। অ' মাই গড, বহুত ভাল লাগিছে দেই। আপোনালোকে চাই লওক দেই এবাৰ।
গাইজ ইয়াতে আপোনালোকে বহি এনজয় কৰিব পাৰে এইখিনিতে ব্লগটো সামৰিলোঁ নমস্কাৰ জয় আই অসম